হেল্ল' এভৰিৱান, গুড আফটাৰনুন। ভালনে আপোনালোকৰ? আজি ল'ৰা মই আহি পালোহি স্কুলৰ পৰা। এতিয়া 2টা বাজি গৈছে, 2:20 হৈছে আৰু মই ৰাতিপুৱা ব্ৰেকফাষ্ট কৰা নাই। এতিয়া ভাবিছোঁ ভাত কেইটামান খাই লওঁ। সেয়া মোৰ ল'ৰা মোৰ কাষতে বহি আছে, আৰু আজি যিহেতু বহুত বেছি গৰম, সেইকাৰণে ভাবিলোঁ ল'ৰা আৰু মই পানী দিয়া ভাত খাওঁ। এয়া মোৰ ল'ৰা স্কুলৰ পৰা আহি পালেহি। বাই কোৱা, হাই কোৱা। আমি এনেকৈ একদম চিম্পুলকৈ লৈ লৈছোঁ, আৰু যিহেতু বহুত বেছি গৰম ন, সেইকাৰণে গৰম কাৰণে আমি দুটা প্ৰায়ে এনেকুৱা কৰা। মাহঁতো নাই আজি ঘৰত, আৰু সেইকাৰণে ভাবিলোঁ ইমানকৈ বনাই নাথাকোঁ, আৰু সেইকাৰণে দুটাই আমি পানী দিয়া ভাতকে খাওঁ। চাওকচোন, মোৰ কালি ভালকৈ মোৰ বেক কেমেৰাটো অন, যদি ফ্ৰণ্ট কেমেৰা কৰোঁ, আগতে বেক কেমেৰা কৰিলে বেক আৰু ফ্ৰণ্ট দুটা অন হয়, আৰু এতিয়া বেক কেমেৰা দি ফাৰ্ষ্ট কৰিলোঁ, বেক আৰু ফ্ৰণ্ট কেমেৰা দুটা অন নহয়, কিয় বা কিবা ছেটিংছৰ প্ৰব্লেম হৈছে চাগে। বাৰু যিকি নহওক, আজি মোৰ থালত আছে দেখিছে ন, এয়া আলু পিটিকা পিঁয়াজ দি পেলাই লৈছোঁ, আৰু ইয়াত কণী ভাজিছোঁ ডিম এয়া। তাৰপিছতে এয়া ভাত, মোৰ ভাত একদম অকণমান, কিন্তু আপোনালোকে বাতিটোত মোক বহুত ভাত দেখিব পাৰে, কিন্তু লগতে লৈছোঁ 2টা জলকীয়া। গতিকে খাই লওঁ। কালি এটা ভিডিঅ' বনাইছিলোঁ, মই মৰ্ণিঙত বনাইছিলোঁ। ল'ৰা কৃষ্ণ দেই, ল'ৰা টিফিনৰ ৰেচিপি এটা বনাইছিলোঁ, কিন্তু পিছৰ ভিডিঅ'খিনি নহ'ল। মই হ'ল বুলি ভাবিছিলোঁ। ৰাতিপুৱা যিহেতু চব শুই থাকে ন, মাহঁতো শুই থাকে, সেইকাৰণে মই বেছি মনে কৰোঁতে ভিডিঅ'টো নুঠিলেই, সেইবাবে দিয়া নহ'ল। আৰু আজি মই হেৰি বনাইছিলোঁ, পাস্তা বনাইছিলোঁ। কালি দুপৰীয়াই ভাত খোৱা, ৰাতি যিহেতু মই ভাত খোৱা নাই, মেক্সিমাম মই ডিনাৰটো স্কিপেই কৰোঁ। তাৰ সলনি কেতিয়াবা দালি খাওঁ, এনেকুৱা খাওঁ, কিন্তু আজি মই কালি একো খোৱা নাই। এনেকুৱা টেষ্টি হৈছে নহয়, খুব টেষ্টি হৈছে। ঘৰত জলকীয়া, বেছি জ্বলা। আপোনালোকে পানী দিয়া ভাত কেনেকৈ খাই জনাব। মই এতিয়া বুট চুট লৈ খাওঁ, লগতে কণী ভজাটো থাকিলে নহয় বহুত বেছি ভাল লাগে। ভাতটো যিমান পাৰি কম খাব লাগে। বহুত চবতকৈ বেছি কাৰ্বহাইড্ৰেট ভাতত থাকে। কিছুমানে কি কৰে, ভাত নাখাওঁ বুলি ৰুটি খাই দিয়ে সৰহকৈ, সেইটো কাম নাই। ভাতত যেনেকুৱা কাৰ্বহাইড্ৰেট আছে, ৰুটিটো একেই আছে। গতিকে ভাতৰ অল্টাৰনেট ৰুটি নহয়। বেছি জ্বলা। ৰুটি খাব পাৰে, এখন বা 1.5খন খুব বেছি। মই কোনো ডাইটিচিয়ান নহয়, জাষ্ট মই নিজৰ অভিজ্ঞতাৰ পৰা কৈছোঁ, আৰু নিজে যিখিনি জানি বুজি পঢ়ি পেলাই পাইছোঁ, সেইখিনি আপোনালোকৰ আগত কৈছোঁ। বাকী মোৰ ভিডিঅ'সমূহ আপোনালোকে চাই থাকিব, ভিডিঅ'সমূহত মৰম দিব। আপোনালোকৰ মৰম আৰু আশীৰ্বাদ মই সদায় বিচাৰোঁ। মোৰ চেনেলটো গ্ৰ' কৰিবলৈ আপোনালোকৰ মৰম আৰু আশীৰ্বাদ মোক লাগিবই। এতিয়া আকৌ ভাত খাই অলপ ৰেষ্ট কৰি ল'ৰাৰ লগত আকৌ মই ওলাই যাব লাগিব। কাম আছে, দেউতাক নাথাকে যিহেতু, গতিকে
দেউতাক থাকে শিৱসাগৰত, মাক আৰু দেউতাকৰ দুয়োটাই দায়িত্ব মই পালন কৰিব লগা হৈছে। দেউতাক যেতিয়া আহে দেউতাকে চব কৰে কাম, ল'ৰাৰ মানে। এতিয়া যিহেতু দেউতাক নাই, গতিকে দেউতাক শিৱসাগৰত আছে কামত, গতিকে মই লৈ যাব লাগিব। অকণমান ভাত খাই পেলাই অকণমান জিৰণি ল'ম, তাৰপিছত ওলাই যাম। বাৰু যি কি নহওক, ভালে থাকক চব। বহুত দীঘলীয়া হৈ যাব ভিডিঅ'টো, মানে বেছি কথা নকওঁতো। পুনৰ আহিলে আপোনালোকৰ মাজলৈ এটা নতুন ব্লগলৈ। এতিয়ালৈকে সকলো ভালে কুশলে থাকক। থেংক ইউ ছ' মাছ ফৰ ৱাচিং। আৰু মোৰ ভাত খোৱা বাতিটো দেখি নাহাঁহিব দেই, মই পানী দেখাত মানে বাতিত লৈ খাই ভাল পাওঁ সেইকাৰণে। ঠিক আছে হা, বাই বাই, টেক কেয়াৰ।